বিয়া খাম বুলি ওলাই আহিছোঁ আৰু লগত ভকত আছে, ভকতৰ লগত মই আছোঁ। আমি দুটা ভকতে যাম আৰু এতিয়া খাবলৈ, আৰু দুটা আছে এইকেইটা কেতিয়া আহিব ঠিকনা নাই। চ' এতিয়া আমি বিয়া খাবলৈ আছোঁ। এইবিলাক মাস্ক চাস্কবিলাক অলপ ইগন'ৰ কৰিব, কাৰণ মাস্কখন অকণমান ফটা দেখিছে, দাইছে ওলাই আছে। অঁ, মাস্কখন নহ'লে মানে মোৰ যাবলৈ অলপ অসুবিধা হয় আকৌ। এই অসুবিধাটো দূৰ কৰিম আৰু দুদিনমানৰ পিছত। তাৰপিছত এতিয়া লগতো আহি আছে, লগতো অহা পাছত যাম আৰু তিনিটাই। তাৰপিছত ৰাস্তাত আৰু এটা আছে, তাক লগত লৈ যাম। নাম চাম নকওঁ কাৰো, একো দৰকাৰ নাই এতিয়া, পাছত কৈ আছোঁ, গম পাব। এইটো আহি গ'ল আমাৰ চব দা, ব'লক এতিয়া যাওঁ। তো এতিয়া মই যিহেতু ভিডিঅ' কৰিছোঁ, মই পাছফালে আৰু ভকত আগফালে, তাৰপিছত যাওঁ এতিয়া। আকৌ এটা নতুন ৰাস্তা, এইটো বহুত দিনৰ মূৰত আহিছোঁ, বনালে। এতিয়া বাকীডোখৰ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, কাৰণ টাইম নাই, বহুত স্পীড যাব লাগিব যে, নহ'লে আকৌ ভিডিঅ'টো বেছি MB খাই যাব যে। MB খালে আপলোড কৰিবলৈ কষ্ট হ'ব, আৰু কষ্ট হ'লে আপোনালোকক চব দেখাব নোৱাৰিম, সেইকাৰণে এইখন আছে লাইপুলীয়া নদী, এইখন আছে লাইপুলীয়া নদী, আৰু এইখন আছে দলং। আমাৰ পাছফালে এখন বিয়া আছে, সেই গাড়ীখন থোৱা জেগাত। মোৰ অৱস্থাটো ভাল নাই এখন, গাড়ীখন থোৱা জেগাত বিয়া এখন আছে, কিন্তু আমি বিয়াখন খাবলৈ যোৱা নাই। এই অলপ দুটালৈ ৰৈ আছোঁ, আৰু দুটা আহিব, সেইকেইটা আহিব এতিয়া বেক চাইডৰ পৰা। আহিব বুলি ৰৈ আছোঁ, কিন্তু অহা নাই। এনেকৈ হ'লেতো নহ'ব ন। সিহঁতি আহিব আমি যাম, সিহঁতি আহিব আমি যাম, সিহঁতি আহিব আমি যাম বুলি ৰৈ আছোঁ, কিন্তু এতিয়া লগৰকেইটা থাকি আহিলে, তেল ভৰাই আছে বোলে, অহা নাই। কি কৰোঁ কি নকৰোঁ কৈ মেলি ৰখি আছোঁ আৰু এতিয়া। এটা বিশেষ অসুবিধাৰ কাৰণে সজি গৈছিলোঁ, সিহঁতি তেল ভৰাই মেলি পইচা দিব পৰা নাছিলে, পইচা নাছিলে, গেছ নাছিলে, নেট নাছিলে, একো নাছিলে, চব নাছিলে। এতিয়া আমি গৈ আছোঁ, বৰষুণ দিছে নেকি, বৰষুণ নাই দিয়া। চ' এতিয়া আমি আকৌ গৈছোঁ, আকৌ নতুনকৈ যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু। এটা বেলেগ এটা ৰাস্তাত আহি গ'লোঁ, চাই থাকিব। এইবিলাক চব বিয়া খাই আহিছে চাগে মানুহবিলাক, ভেৰি ভেৰি এক্সাইটেড পাৰ্চন। ৰাস্তা অলপ বেয়া, এতিয়া বোকা লাগিব, বাইক চাইকবিলাক ধুব লাগিব। এয়া আহিছে তেওঁলোক, আমি লগ গৈছোঁ। ৰাস্তাটো অলপ বেয়া হৈ আছে এইটো, বাকী ৰাস্তাবিলাক চব বনি গ'ল, কিন্তু এইটো ৰাস্তা অলপ বেয়া হৈ আছে। বৰপাক জীয়ামৰীয়া ৰাস্তাটো অকণমান বনাই মেলি থৈ দিছে, আপোনালোকে বনাবলৈ আহিব যাতে সোনকালে। অকল আমাৰটো বনালে নহয় লাগে, সেইটো দত্তহঁতৰ ঘৰ, আৰু আগলৈ আছে বহুত আগলৈ। যিহেতু যাওঁ অলপ চাই আহোঁগৈ। ক'ত গ'ল সেইকেইটা? দাদা হাই কৈ দিয়া, হাই কৈ দে, হাই। দাদা একদম চেক্সি লাগিছে দে। এয়া দাদা একদম পুৰা দিছে। ইউফোন আইফোনৰ ভাইক ইউফোন।
ৰাতি যাওঁতে আন্ধাৰ হ'ল, সেইকাৰণে ভিডিঅ' আৰু নকৰোঁ। বতৰটো ভাল লগা নাই। এনেকৈ এটা ভিডিঅ'ত লগ পাম সোনকালে। ঠিক আছে, এতিয়া বৰষুণো দিছে। বাই বাই।